সো এতিয়া আমি এইটো টেষ্ট কৰি চাম কেনেকুৱা হয় হেল্ল' গাইজ স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টোলৈ আজি এটা বিশেষ স্পেচিয়েল বস্তু এটা বনাম মানে ভাইৰেল বস্তু এটা বনাম মানে নিউজ চেনেলবিলাক খুলিলে আপোনালোকে সেই বস্তুটো দেখা পায়ে সো আমিও ভাবিছোঁ আজি সেই প্ৰডাক্টটো বনাওঁ সো বস্তুটো হ'ল স্পাইৰেল পটেটো এটা আমি এনেই বনাই থৈ দিছোঁ মই আপোনাক দেখাব বিচাৰিম এইটো চাব পাৰে এটা আমি এনেই ট্ৰাই এটা মাৰিছিলোঁ মানে কি যিটো তেওঁলোকে যিটো যোগাৰ মানে অস্ত্ৰ ইউজ কৰি বনায় সেইটো আমাৰ লগত নাই বাৰু কিন্তু আমি হাতেৰে কটাৰীৰে বনাব ট্ৰাই কৰিলোঁ হৈছে নোহোৱা নহয় চাব পাৰে আপোনালোকে এইটো ফ্ৰাই কৰি খালেই হ'ল আৰু এতিয়া আৰু নেক্সট আমাৰ লগত মানে তেতিয়া বাঁহৰ এয়া নাছিল তো আমি এটা কি কয় কিবা লোহাৰ এডাল আছিল সেইটো ইউজ কৰিছোঁ সো এতিয়া এইটো থওক আৰু এতিয়া মই আপোনালোকক দেখাম যে আপোনালোকে কেনেদৰে বনাব পাৰে সেইটো একদম ইজি প্ৰচেছ হয় ইমান জট নাই মা বনাই আছে মই দেখাই আছোঁ কেনেকৈ বনাই সো আমি তিনিটা আলুৰ বাকলি এৰাই লৈছোঁ আৰু এতিয়া আমি বাঁহৰ এইটো দেখাওঁচোন বাঁহৰ এডাল এই বাঁহৰ এইটো আপোনালোকৰ বনাই লৈছোঁ আপোনালোকে বনাই ল'ব পাৰে ইজি হয় একদম বাঁহৰ বা আপোনালোকৰ যদি লোহা আছে লোহাও ইউজ কৰিব পাৰে আমাৰ লোহা এনেকৈ নাই আৰু লোহা গৰম হৈ যায় যিহেতু বাঁহৰ ইউজ কৰিছোঁ তো এইটো পূৰা মাজেৰে সোমাই ল'ব তেনেকুৱা একদম কেমেৰাটো ওচৰত নহয় সো আমাৰ স্পাইৰেল পটেটো ৰেডি হৈ গ'ল এইটো চাব পাৰে আপোনালোকে ধুনীয়াকৈ এয়া আগৰ ছাইডটো সদায় মানে এনেকৈ জোঙাইখিনিত লগাই ল'ব লাগে তেতিয়া মানে টানি আনিলে এইটো ছাইড ওপৰৰ পৰা নামি নাহে সো এইখিনিতো হৈ গ'ল এতিয়া আমি বাকী বেটাৰটো বনোৱাৰ ৰেচিপিটো দেখুৱাই আছোঁ আপোনালোকক সো এতিয়া আমি বনাম বেটাৰটো বনাবৰ কাৰণে আমাক লাগিব ময়দা তাৰপিছত আপোনাৰ কৰ্ণফ্লাৱাৰ এইটো আৰু এইটো আছে চাট মছলা আৰু এইটো হ'ল আমচুৰ পাউডাৰ আৰু অলপ ফুড কালাৰিং আছে মানে কালাৰটোৰ কাৰণে ফুড কালাৰিং আৰু ব্লেক সল্ট মানে ক'লা নিমখ সো যিটো কৰ্ণফ্লাৱাৰ হ'ব সেইটো আমি আপোনাৰ মানে যেতিয়া বেটাৰটো ডুবোৱাৰ আগত তাৰ আগত কৰ্ণফ্লাৱাৰটো দি ল'ম তাৰপিছত আমি বেটাৰটো ডুবাম সো আমি ময়দা লৈ লৈছোঁ কেইকাপমান মানে কেই চামুচমান ময়দা লৈ লওঁ অলপমান ময়দা লৈ হ'ল বেছি ল'ব নালাগে এইটো কি দিম এইটো কৰ্ণফ্লাৱাৰ নালাগে আমচুৰ পাউডাৰ দিয়া 1 চামুচ দি দিয়া আমচুৰ পাউডাৰ মানে কি জানে আমচুৰ পাউডাৰ মানে হ'ল আমৰ গুড়ি এইটো যদি আপুনি জিভাত লগাইছে টেঙা পাব এই কিছুমান আইটেমত ইউজ কৰিব পাৰে নাই চাট মছলা নালাগে পিছত ছিটাই দিম নিমখ দি দিলে হ'ল অলপমান কালাৰ হ'ব এইটো আপোনালোকৰ লগত কথা কালাৰ যদি দিব বিচাৰে এইটো অলপ পানী দি মিলাব একেলগে গোটেই বেছি পানী দি নিদিব আৰু যিটো কনচিষ্টেঞ্চিটো মানে জুলীয়াটো বেছি জুলীয়া নকৰিব এটা হিচাপৰ কৰিলে হ'ল যদি বস্তুটো লাগি থাকে বেছি জুলীয়া কৰি দিলে কি হ'ব আপোনাৰ লাগি নধৰিব পেনত তেল দি লৈছোঁ মানে কেৰাহীত বনাম বুলি ভাবিলোঁ বহাইছিলোঁ কিন্তু কেৰাহীত অলপ অসুবিধা হৈ যাব গোটেই মানে এয়া নহ'ব সো পেন লৈ লৈছোঁ ইয়াতে আপোনাৰ তেলটো এতিয়া বহুৱাই দিছোঁ তেলটো গৰম হোৱালৈ আমি ইয়াতে চিৰাটো দি লওঁ কি কয় আপোনাৰ কৰ্ণফ্লাৱাৰটো ছিটাই দিয়া এতিয়া আমি এইটো তেল গৰম হৈ আছে এইটো ভৰাই দিম
তেলটো আপোনালোকে প্ৰথম পুৰা মানে হাই ফ্লেমত ৰাখিব পিছত আপুনি যেতিয়া বহাই দিয়ে লাগি ধৰাৰ পিছতে লগালগ বহোৱাৰ লগে লগে বহোৱাৰ ধৰি লওক 20 ছেকেণ্ডমান পিছতে তেলটো মিডিয়াম কৰি দিব তেলটো নহয় সৰি ফ্লেমটো মিডিয়াম কৰি দিব এয়া আমাৰ স্পাইৰেল পটেটো ৰেডি হৈ গ'ল ইয়াতে অলপ এতিয়া চাট মছলা ছিটাই দিম চাট মছলা অলপ ছিটাই দিলে হ'ল আৰু যদি আপোনাৰ চাট মছলা নাই ক'লা নিমখো দিব পাৰে চ' এতিয়া আমি এইটো টেষ্ট কৰি চাম কেনেকুৱা হয় কেনেকুৱা লাগিছে ভালে মজা ক্ৰিস্পি হৈছে এইটোতো হৈ গ'ল আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব পাৰে এইটো ইমান মানে হাৰ্ড নহয় এইটো বনোৱা আৰু যদি ট্ৰাই কৰি খাই যদি ভাল পায় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ বহুতবোৰ এফৰ্ট লাগে এইবিলাক ভিডিঅ' বনোৱাৰ কাৰণে চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক জয় হিন্দ